Hey guys, welcome to our YouTube channel. So, এতিয়া সময় হৈছে 3টা আৰু আমি এতিয়া উঠিলোঁ। দুজনী গা ধুব গৈছে আৰু গা ধুই ওলাই আমি ক'ত যাম কি কৰিম চোৱা আপোনালোকে চাব ভিডিঅ'টো। আৰু আমি ওলাই থকা সময়ত ভিডিঅ' কৰা নহ'ল, তাৰ কাৰণে গাড়ীত উঠি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। বলক আমি এতিয়া গৈ আছোঁ মহামৃত্যুঞ্জয় মন্দিৰলৈকে নগাঁও। বলক ভিডিঅ'টো চাই থাকক শেষলৈকে। আৰু আমি পালোঁ জালুকবাৰী, যিহেতুকে মৰ্ণিং টাইম হয়, মানুহ বেছি নাই। বলক যাই আছোঁ। এবাৰ গান গাব দিয়া গৈ এটা গান গাম। যিহেতুকে আমি 3টা বজাত উঠিছোঁ, আধা ৰাস্তা নোপোৱাতে চবৰে টোপনি চাওকচোন। চুম, মা, চুনু, বাকী চুনুৰ কলাত আছে নিৰ্মালী, তাই যি টোপনি নহাকে আছে। আৰু পিছফালে আছে মা, দেউতা আৰু ভণ্টি। আৰু চুনুক চাওকচোন কি টোপনি গৈছে তাই খিৰিকীৰ কাষত বহি। বাপৰে, মানিছোঁ আৰু তাইক। আৰু আমি মঞ্জিল পাবলৈ বেছি দূৰ নাই, গৈ পামেই আৰু। বলক চাই থাককচোন। পাই গ'লোঁ মৃত্যুঞ্জয় মন্দিৰ দেউৰী গাঁৱলৈ। আৰু বেছি টাইম নাই, অলপ পিছতে পাই যাম আমি মৃত্যুঞ্জয় মন্দিৰ। গাইছ বৈদ্য পাইছোঁ, গম পাইছানে নাই? পালোঁ মানে পালোঁ ইয়াৰ। মাজতে অকণমান জমনি কৰি গৈ আছোঁ। পাইছোঁ। আৰু আমি আহি পালোহি দোকানৰ ওচৰতে আমাক গাড়ী ৰখাব দিলে। তাৰ পৰাই আমি চাকি বন্তি ল'লোঁ আৰু সিহঁতে ধুনীয়াকৈ সুৰক্ষিতভাৱে গাড়ীখন চাব। বলক এতিয়া আমি চাকি লৈ মন্দিৰলৈ প্ৰৱেশ কৰোঁ। ফাইনেলি আহি পালোঁ মৃত্যুঞ্জয় মন্দিৰ। অ' মাই গড, ইমান ডাঙৰকৈ বনাইছে মন্দিৰটো, চাবলৈ ইমান ধুনীয়া। দেউতা গৈ আছে আগে আৰু আমিবোৰো গৈ আছোঁ। আৰু ইয়াত মেইন মন্দিৰৰ ভিতৰত চাকি জ্বলাব নিদিয়ে, তাৰ কাৰণে বাহিৰতে এটা সৰুকৈ থাপনা বনাই দিয়া হৈছে চাকি জ্বলাকৈ। লগোৱা হ'ল, এতিয়া যাম মন্দিৰলৈ। মানে ইয়াতে চাকি জ্বলাব লাগে আৰু বাকী আমি ইয়াতে মন্দিৰত যাম প্ৰসাদ লৈ।
ইয়াত প্ৰৱেশ কৰাৰ আগতে 3 পাক ঘূৰি ল'ব দিছে, তাৰপিছতে মেইন মন্দিৰত প্ৰৱেশ কৰা হ'ব। এতিয়া আমাক খাব দিছে প্ৰসাদ, খাই আছোঁ। আৰু এইটো দেউতা, এইটো মা আৰু এইটো ভণ্টি। তুমি কোন? তুমি কোন হয়? আৰু এইটো হৈছে মোৰ হ'বলগীয়া হাজবেণ্ড। আৰু এইটো হৈছে মোৰ হ'ব লগা শাহু মা। আমি এতিয়া যাবলৈ ওলালো। বাই বাই। মন্দিৰৰ পৰা ওলাই আহি গমটো পায়ে ছোৱালী তিৰোতাবিলাকে দোকানত নুৰকিলে নহয়। আমাৰ আমি মৃত্যুঞ্জয় মন্দিৰৰ পৰা আহি এতিয়া গৈ আছো বৰপেটা সত্ৰ, মানে বৰদোৱাৰ। ফাইনেলি আমি আহি পালোঁ বৰদোৱাৰ, আৰু ইয়াতে আমাক ক'ব চাগে পাৰ্কিং কৰাৰ কাৰণে, কিন্তু আমাৰ আহি পাওঁতে ইমান দেৰি হ'ল কাৰণ ৰাস্তা ফুল হৈছে। চ' এতিয়া পাৰ্কিং কৰি আমি যাম। আৰু আমি এতিয়া গাড়ীৰ পৰা নামিয়ে সত্ৰলৈ প্ৰৱেশ কৰিব ওলাইছোঁ। আৰু প্ৰথমতে দেখা পালোঁ ধুনীয়া গেটটো, আৰু বৰদোৱাৰ গেট। পৰিছে। আমি এতিয়া যাম সত্ৰলৈ। আৰু মাহঁতে জল্দি গৈ আছে, ভৰিবিলাক পুৰিছে। আৰু এইকেইজনী হ'ল মোৰ ভণ্টি, ৰ'দতে পুৰিছে ভৰিবিলাক, সেইকাৰণে ঠাই দি। আৰু আমি ইয়াতে প্ৰৱেশ কৰাৰ লগে লগে পালোঁ এটা পুখুৰী, আৰু এই গছৰ ছাঁ ইমান ধুনীয়া, মানে বহুত বেছি বতাহ দি আছে, আৰু এইখিনিৰ পৰা আমাৰ যাবৰ একদম ইচ্ছা যোৱা নাই। মেইন মন্দিৰটোলৈকে অকণমান যাব লাগে, যিহেতুকে দেউতা গৈ আছে আগে আৰু আমি দেউতাৰ পিছে গৈ আছোঁ। আৰু ইমান ধুনীয়া পৰিৱেশ, চাৰিও চাইডে মাথো গছ, সেউজীয়া। আমি এতিয়া ভিতৰলৈ প্ৰৱেশ কৰিছোঁ, আৰু আগে দেউতা গৈ আছে। আৰু ইয়াৰে পৰিৱেশটো ইমান ধুনীয়া, চাৰিও চাইডে গছ-গছনিৰে ভৰপূৰ। আৰু এই সত্ৰটোৰ চাৰিওফালে ইমান ধুনীয়াকৈ সজাই পৰাই ৰাখিছে, আৰু পৰিৱেশটো অতি সুন্দৰ। আৰু মেইন মন্দিৰৰ ভিতৰত চাকি জ্বলাব নিদিয়ে, আৰু চাকি জ্বলোৱা থান বেলেগ কৰি দিছে, চ' ভাল লাগিছে। এতিয়া আমি লগাই আছোঁ চাকি, কিন্তু মোৰ ধূপখিনি নুমুৱাই নাযায়। আমি এতিয়া চাকি বন্তি জ্বলাই আহি মেইন মন্দিৰত প্ৰৱেশ কৰিছোঁ। আৰু ইয়াত সোমালে জাতীয় সাজ-পোছাক পৰিধান কৰিহে মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিব দিয়া হয়। আৰু মন্দিৰটো সঁচাই লেখত ল'বলগীয়া, ইমান ধুনীয়াকৈ সজাই পৰাই ৰাখিছে। আৰু এইজনীক চাওকচোন। এতিয়া আমি চাব গৈ আছোঁ এটা পুখুৰী, আৰু সেইটো পুখুৰীটোৰ নাম হ'ল আকাশী গংগা। আৰু সেইটো পুখুৰীটো 40 বিঘা মাটিৰ পুখুৰী হয়, আৰু বহুত বেছি ডাঙৰ। বলকচোন চাই লওঁ পুখুৰীটো, আৰু বলকচোন আপোনালোককো দেখাবলৈ চেষ্টা কৰি।
আৰু বহুত ধুনীয়া হয় পুখুৰীটো আৰু ইয়াতে বিভিন্ন ধৰণৰ মাছো পোৱা যায় আৰু পুখুৰীটোৰ অপজিট চাইডে আছে কৰ্মশালা কি ঠগ লাগছে আকাশত হা গুৱাহাটীত যদি যাম নাই সেইকাৰণে আৰু গুৱাহাটী হ'ল নাওচোন আমি এতিয়া বৰ্তমান আহি পালোঁ গুৱাহাটী সময় হৈছে 8:30 আৰু মানে অকণমান আগতে বৰষুণ গ'ল বৰষুণত মানে গমটো পাই গুৱাহাটীত বৰষুণ মানে পানী এতিয়া আমি গৈ আছোঁ পানীৰ মাজে মাজে ভিডিঅ'টো চাই থাকক Rampong Reels. Hi guys, good morning. কালি আমি আহি পাওঁতে বহুত ৰাতি হ'ল কাৰণ আমাৰ ৰাস্তা ভুল হৈছিল ঘূৰি আহোঁতে আমাৰ প্ৰায় 10 মানে বাজিল তাৰ কাৰণে ভিডিঅ'টো ৰাতি কণ্টিনিউ কৰা নহ'ল আৰু যেহেতুকে ৰাস্তা ভুল হৈছিল চববিলাকৰে মানে মুড অফ হৈ আছিল আৰু ভিডিঅ' কৰিবলৈ মন নগ'ল আৰু ভিডিঅ'টো আমি যেনেকুৱাকৈ বনাব বিচাৰিছিলোঁ তেনেকুৱাকৈ নোৱাৰিলোঁ কাৰণ গম পাইছে বহুত অসুবিধা হৈছিল তাৰ কাৰণে আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব